কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত জাপিয়া গাঁৱৰ যুৱক চিন্তু দাসে ছাগলী ফাৰ্ম খুলি নিজেও স্বাৱলম্বী হৈছে আৰু যুৱ প্ৰজন্মৰ কাৰণে স্বাৱলম্বী হোৱাৰ পথ প্ৰদৰ্শক হিচাপে থিয় দিছে। চাকৰি কৰাই যে শেষ পথ নহয় তাকে প্ৰমাণ কৰি দেখুৱালে চিন্তু দাস নামৰ যুৱকজনে। এজন উচ্চ শিক্ষিত যুৱকে ছাগলী ফাৰ্মৰ দ্বাৰা নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতো লোকক নিদৰ্শন দেখুৱাৰ বাবে চিন্তু দাস বহুজনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। মানে কি মই ছাগলী ফাৰ্ম কৰিব হ'ল আপোনাৰ 2 বছৰ এতিয়া কমপ্লিট হ'বহে। মানে কি ফাৰ্ষ্ট টাইম আমাৰ লোকেল ছাগলীৰ দ্বাৰা তেনেকৈ ফাৰ্ম কৰিছিলোঁ। তেনেকৈ আছিল, তেতিয়াও 18টামান ছাগলী আছিলে তেনেকৈ আমাৰ লোকেল ছাগলী। তাৰপিছত মানে কি ইউটিউবত দেখিলোঁ অলপ উন্নত জাতৰ ছাগলী, বাহিৰৰ পাঞ্জাৱ ৰাজস্থানৰ তেনেকুৱা ছাগলী, বিটেল বুলি কয় যিটো, আৰু আপোনাৰ সেইটো বহুত ডাঙৰ হয় ছাগলীটো। আপোনাৰ সেইবিলাকতো 2 বছৰত 80 কেজি 90 কেজি তেনেকুৱা হৈ যায়। তেনেকুৱা ধৰণৰ ছাগলী আমাৰ যিটো অসমত আজিকালি অলপ মানে হৈছে, এইটো ছাগলী হৈছে তেনেকৈ। মানে কি মই BA পাছ কৰিয়ে মানে কি এই ছাগলী ফাৰ্মত জড়িত হৈছিলোঁ। 19ত মই BA কমপ্লিট কৰিলোঁ, কৰি কিনে তেনেকৈ মানে চাকৰি যে পাম মই সেইটো মানে সেইটোতে মানে মই হেৰি হৈ থকা নাই, মানে তাতে সেইটোতে মই মানে ব্যস্ত হৈ থকা নাই যে মই চাকৰি পামেই বুলি, বা তাতে মই লাগি থকা নাই। মানে কি আপোনাৰ চাকৰি নাপালে মই কি কৰিম, মানে তেনেকুৱা ধৰণৰ মানে মোৰ মনৰ ভাৱ হৈছিলে। আৰু মানে কি মই এতিয়া মোৰ থ্ৰুদি মানে কি উঠি অহা প্ৰজন্মক মই এইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকে চাকৰি হ'লে হ'ল বাৰু, নহ'লে কি কৰি খাব। আপোনালোকে আজিকালি ইউটিউবতো দেখিছে বা টিভিটো দেখিছে তেনেকৈ, বা মৎস্য পালন বা কোনোবাই গাহৰি ফাৰ্ম কৰিছে, মানে কি তেনেকৈও মানে কি আপোনাৰ মানে স্বাৱলম্বী হ'ব পাৰি। এতিয়া হয়তো লাহে লাহে আমাৰ অসমৰ জনসাধাৰণে বা উঠি অহা নতুন প্ৰজন্ম বস্তুটো বুজি পাইছে। এইবিলাক ছাগলী আপোনাৰ বহুত ডাঙৰ হয়তো, এইটো টপ কোৱালিটিৰ হয়, বিটেল হয় এইটো। আপোনাৰ এইবিলাকতো প্ৰাইচবিলাকো আপোনাৰ ষ্টাৰ্টিং 14,000 পৰা হয়। তাৰপিছত আপোনাৰ সেইফালে মোৰ ফাৰ্মত যিখিনি আছে আৰু সেইখিনি আপোনাৰ 14,000 পৰা আপোনাৰ সেইফালে আপোনাৰ 25,000 মানলৈকে তেনেকুৱা হয়। তাৰপিছত আপোনাৰ সিহঁতৰ বডি ৱেইটো আপোনাৰ ধৰক 6 মাহৰ বাচ্ছাটোৰ আপোনাৰ 20-30 কেজিৰ ভিতৰত থাকে, তেনেকুৱা ৱেইটৰ হয়। আপোনাৰ বহুত ডাঙৰ হয় এইখিনি ছাগলী। আপুনি যদি ইয়াৰে ব্ৰিডাৰ এটাও ল'ব বিচাৰে, ইয়াৰে এটা ব্ৰিডাৰ লৈ যদি আমাৰ লোকেল ছাগলীৰ লগত ক্ৰচিং কৰালেও মানে এখন পোৱালি হয়। সেইবিলাকো মানে কি আপোনাৰ উন্নত জাতৰ হয়, ভাল হয়, মানে কি আপোনাৰ অলপ টপ আমাৰ অসমৰে মানে অলপমান ভাল কোৱালিটিৰ হয় আৰু তেনেকুৱা। হাজোৰ পৰা হীৰক দাসৰ ৰিপৰ্ট, নিউজ ডে আছাম।